দুষ্প্ৰাপ্য জন্তুটোলৈ মন কৰক। খাদ্যৰ সন্ধানত আহি পিঞ্জাবদ্ধ হৈছে। শিৱসাগৰৰ নামটি চাৰিআলিৰ দ্ৰোণকান্ত বৰুৱা নামৰ ব্যক্তিজনৰ বাৰীত পাতি থোৱা এটা পিঞ্জাত মঙলবাৰৰ দিনা বিয়লি পিঞ্জাবদ্ধ হৈছে। জন্তুটো আচলতে কি প্ৰজাতিৰ সেয়া জানিব পৰা হোৱা নাই। গৃহস্থ দ্ৰোণকান্ত বৰুৱাই ইতিমধ্যে পিঞ্জাবদ্ধ হোৱা এই দুষ্প্ৰাপ্য জন্তুটো বন বিভাগক চমজাই দিয়াৰ বাবে বিভাগৰ লগত যোগাযোগ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, হেল্ল' অসম।